এই দিছপুৰ লাষ্ট গেট নিউ ব্ৰিজ সঁচাকৈ গুৱাহাটীখন ইমান ধুনীয়া লগা হৈছে এই মানে স্মাৰ্ট চিটি ইয়াকে কয় আৰু 5 বছৰ পিছত কি ডেভেলপমেণ্ট হ'ব মানে ভাবিয়ে পাৰ নাপাম গুৱাহাটীখন চিনি নাপাম সঁচাকৈ বহুত ধুনীয়া এইটো ৰাইট চাইডে যাব ডাইৰেক্ট দিছপুৰ লাষ্ট গেট এইটো লাষ্ট গেট দিছপুৰ ইফালে গুচি যাব তো ইফালে বেলতলা তিনিআলি কিবা কিবি পাব চ' ইফালে গাইছ আমি এতিয়া আহি পাইছোঁ আমাৰ চেৰাপুঞ্জীৰ ডেনফেলিং পাৰ্ক ডেনফেলিং ৱাটাৰফলছ চ' আপোনালোকে চাই থাকক গাইছ চ' এই মোৰ বন্ধু তেখেতে মোক ফুৰাবলৈ লৈ আহিছে তো আমি এতিয়া বৰ্তমান ডেনফেলিং ৱাটাৰফলছত আছোঁ সঁচাকৈ ভাল দেখিবলৈ ধুনীয়া চাই লওক গোটেইখিনি আপোনাক ভিউটো দেখাই আছোঁ গোটেই ভিউটো দেখাই আছোঁ চাই লওক এতিয়া একদম ধুনীয়া একদম মানে ক'ব লাগিব আৰু ইমান সঁচাকৈ নেচাৰেল মানে নেচাৰেলে আৰু মানে ভাবি ৰহস্যজনক একদম একদম ধুনীয়া অকণমান সেই দলঙেদি আহিব পৰা যায় আমি জনাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি চথেং আজি বিশেষকৈ চ' ইয়াৰ নেক্সট ইফালে গৈ আমি ফলছটো ইয়াৰ পৰা যে পানীখিনি বৈ আছে চ' বৈ থকা পানীখিনি ইফালে ফলছ বহি পেলাই ইফালে পৰি আছে চ' আমি অলৰেডি গৈ আছোঁ বলক এই গৈ আছোঁ ফলছ চাই লওক আপোনালোকে এইয়া নাইচ এই ফলছ ডেনফেলিং ফলছ ৱাটাৰফলছ ধুনীয়া ধুনীয়া বঢ়িয়া বঢ়িয়া নাইচ নাইচ আকৌ অকণমান ওচৰলৈ গৈ আছোঁ ওচৰলৈ ইমান দেখুৱাই আছোঁ এই চাওক আপোনালোকে অ' মাই গড এনেকৈ গৈ এনেকৈ বৈ 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 ফালে গুচি গ'ল বাংলাদেশ বৰ্ডাৰ চ' গাইজ চাওক এয়ে ৱাটাৰফলছ আছিল আপোনাৰ ডেনফেলিং ফলছ ত' আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকে আহক খুব এনজয় কৰক মজা লওক আৰু ফেমিলিৰ সৈতে আহক মানে চাব লগা সুন্দৰ জেগা একদম মানে আহক চ' এই ভিডিঅ'টো আপোনাক আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ মই দাদা এজন লগত আহিছোঁ দাদা চাচোন এই জেগাটোত আমি পোনে এতিয়া এৰাউণ্ড হৈ এটা ঘূৰিলোঁ তো মানে এটা ফলছ আছে নৌকালিকা ফলছৰ পৰা আগত ৱাছাডং ফলছ তো তাৰ পৰা আহি আমি ভিতৰলৈ আহিলোঁ অহাৰ পিছত সুন্দৰ খালী জংঘল কোনো নাই ইয়াত জানা ভয়ো লাগিছে অকণমান দেখুৱাই দিওঁ নেকি ভিডিঅ'টো আপোনালোকক মানে ইয়াত কোনো মানুহেই নাই মানে এনেকুৱা হৈছে শনশান নিচিনা আৰু মানে শনশান জেগা এটা ভূত চুত ভাল হ'ব পাৰে মানে এনেকুৱা আছে চাগে এইবিলাক পুৰণা গছ 300 বছৰৰ গছ আৰু ইফালে 200 বছৰৰ গছ আছে এইবিলাক বুন এই চাওক বুন ঘাঁহ দেখিছেনে এইবিলাক ঘাঁহ এইবিলাক এই শিখৰিছা পাথৰটো চাগে এইবিলাক ভগৱান পূজা কৰিছে নেকি তিনিটা পাথৰ এইবিলাক বড়ো মানুহ পূজা কৰে সেই গছডাল দেখিছেনে এইবিলাক আছে বহুত ধুনীয়া আৰু এই তাহাঁতৰ গাৰো মানুহৰ এটা কুকুৰ হয় চ' মোক অলপমান ছিকিউৰিটি দিয়া নিচিনাকৈ আহিছে বেটা আছেতো কাম বেটা কাম এই দেখিছেনে ফ্ৰেণ্ড অ'কে দেখিছে গাইজ চ' মোক আজি কুকুৰটোৱে মানে ৰক্ষণাবেক্ষণ মানে মোক বডিগাৰ্ড চিষ্টেমত আহিছে খুবেই ভাল আহক চিৰি অহা চ' গাইজ ভিডিঅ'টো চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মই আকৌ এনেকুৱা ভিডিঅ' শশান জেগাত মই অকলে আহিছোঁ মানে বেয়া লাগিছে দাদা এজন চাইছিলে তো আৰু কেতিয়াবা অকলে যাই দেখুৱাম মই একদম ভূত বাংলা এইবিলাক হ'ল 300 বছৰ পুৰণা গছ
300 বছৰ পুৰণা গছ না ডাঙৰ হ'ব জানিছে না ডাঙৰ হৈ বুঢ়া হৈ মানে মৰি যাব জানিছে একো হোৱা নাই এই তাতে আগতে যেতিয়া কিচুৱা বাচ্চা আদৰতে মানে তেতিয়া মানে এতিয়াও মই কোৱা কথা দিছোন মই ইমানখিনি নাজানিম কিমান চনত আছিল চাগে তো ব্ৰিটিছৰ দিনতে বুলি কোৱা হৈছে সো এইখিনি কিল্লা এনেকৈ গোটেই এৰাউণ্ড কৰা হৈছে ঘূৰে বাউণ্ডাৰী নিচিনা তাত ইয়াতে এটা কি কয় বাচ্চা যদি জন্ম হোৱাৰ পিছত মৃত্যু হয় সেই মৃত্যু হ'লে এই বাচ্চাটোক ইয়াতে গা চা ধুৱাই কিনে কবৰস্থানত লৈ যোৱা হয় সো এই দেখুৱাই দিলোঁ গাইজ সো চাওক সঁচাকৈ কি ৰহস্যজনক কথা মই এইকাৰণে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে সঁচাকৈ ভাল পায় নে নাপায় নাজানো আপোনালোকে কিন্তু মই ভিডিঅ'টো কৰিবলৈ মই বাধ্যতামূলক কিয় আজিকালি এইবিলাক দৃশ্য নাযায় দেখুৱাত আৰু এনেকৈ এই আপোনাৰ সেইটো লৈ এই ৰাস্তাটো চাওঁ এই ৰাস্তাটো এইফালেদি চিধা চিধি এনেকৈ আমি গৈ আছোঁ এতিয়া উভতি এনেকৈ গৈ আমি এতিয়া যাওঁ আমি বাই বাই আকৌ ভিডিঅ'টো আপোনালোকক পিছত আৰু এনেকুৱা বহুত নানান ধৰণৰ আপোনালোকক নেচাৰেল জেগা দেখুৱাম আপোনালোকক এইবিলাক নদী দেখিছে আমাৰ কুকুৰটো মোক বুদ্ধিগাটৰ নিচিনা সৰু খাইছে এইখন এই গছবিলাক দেখিছেনে কেনেকুৱা আকাৰৰ গছ বাপৰে পুৰা একদম ফুট বাংলাৰ নিচিনা এই চাওক কি ধুনীয়া জেগা এই দেখিছে ভূমিকম্পত এইবিলাক ফাটি পেলাই কেনেকুৱা হৈছে আপোনাৰ এইবিলাক নেচাৰেল ভূমিকম্প আগৰ দিনৰ এইবিলাক দেখিছেনে ঠিক আছে বাই বাই